guys, welcome back to my YouTube channel HeRLee Rider. তো আজি মানে এয়া মিডৱে মই মাধৱদেৱ থান গৈ তো মানে আজি ওলাই অহা কোনো প্লেন নাছিলে তো মই ঘৰতে এনেই আছিলো তো মানে এতিয়া ইনে এপাক ওলাই আহিলো সি মাধৱদেৱ থানৰ পৰা আহোগে বুলি ক'লে তো আমি এতিয়া আছো ভোগপুৰ অভাৰব্ৰিজত তো ইয়াতে ফটো চটো অলপ শ্বুট কৰি ললো বাকী ইনষ্টাগ্ৰাম আইডি তলত আহি আছে গৈলে ফটককে ফলো কৰি লওক তো ইয়াতে ফটো শ্বুট কৰি হৈ গ'ল এতিয়া আমি ওলাই দিওঁ ন ইয়াৰ পৰা ওলাই দিওঁ এতিয়া আৰু মাধৱদেৱ থানলৈ যাওঁ চাই থাকক আপোনালোকে ভিডিঅ'টো তো চাই থাকক ভিডিঅ'টো মানে ফাৰ্ষ্ট এটা কথা কওঁ হা ইয়াৰ যিটো মানে আগৰ ভিডিঅ'টো ন আপোনালোকে ইমান মৰম দিলে আপোনালোকে মানে ইমান মৰম দিছে ন মানে দুদিনত 300+ ভিউজ অ' মাই গড মই পাগল হৈ গ'লোঁ মই সঁচা কৈছোঁ মই ভবা নাছিলোঁ যে ইমান এটা মানে 300+ ভিউজ যাব দুদিনত তো থেংক ইউ ছ' মাছ দিলছে গাইজ থেংক ইউ ছ' মাছ এগেইন সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছৰি ফৰ লেট উইচ বাট চবৰে যাতে দিনবিলাক ভালে ভালে যায় তাৰে কামনা কৰিলোঁ তো এতিয়া পালোহি ভোগপুৰ চাৰিআলি ইয়াৰ পৰা মাধৱদেৱ থান প্ৰায় আৰে ভাই চাব কি স্পীড ব্ৰেকাৰো ফুৰিয়ে গ'লোহেঁতেন এতিয়া তো ইয়াৰ পৰা মাধৱদেৱ থান প্ৰায় 4 কিলোমিটাৰ মানে হৈ যাব তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ ভিউ চাওক ন ভিউ অ' মাই গড আল্টিমেট ভিউ তো মানে কি হৈছে কমেণ্টটো মানে অলপ কম আহিছে হা চ' আপোনালোকে মানে কৰক না কমেণ্ট কৰক একদম ঠাই ধুই কমেণ্ট দিয়ক মানে একদম আপোনালোকক যি মন যায় তাকে কমেণ্ট দিয়ক মানে চিষ্টেমে নাই মানে যেনেকুৱা মন যায় ভাল পাইছে বেয়া পাইছে এভৰিথিং চব কমেণ্ট দিয়ক ভিউ চাওক না গাইজ ভিউ আল্টিমেট ভিউ তো আমি ফাইনেলি পালোহি মাধৱদেৱৰ জন্মস্থান তো আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ
তো একচুৱেলি কি হয় মানে ইয়াতে দুখন থান আছে মানে চ' মানে আমাৰ আজি দেৰি হৈ গ'ল চ' সেইটো কাৰণে মানে যিমান দূৰ সিমান আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ বাকী যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ত তো তেতিয়ালৈ বাই বাই টাটা তো ময়ো কৈ দিছোঁ হা তো ময়ো ফুৰি আছিলোঁ তো মানে ময়ো ফুৰি আহিছোঁ বাকী এইফালে